মই এখন ৰাজ্যৰ 10 জেগাত গৈ পেলাই তাৰে কাহিনীবোৰ বুটলি আনিবলৈ বৰ ভাল পাওঁ, যিটো জেগাৰ কাহিনী আমাৰ সকলোৰে চকুৰ আঁৰত লুকাই আছিলে। আজি মই আপোনালোকক দেখুৱাম কোনেও নেদেখুৱা এটা জেগা, সাউথ মিজোৰামৰ টংকলং গৈ আছোঁ। হেল্ল' অসমবাসী, মই নিক, এজন চ'ল' ট্ৰেভেলিং ষ্টৰী টেলাৰ, আৰু এইটো মিজোৰাম ছিৰিজৰ 11 নম্বৰ খণ্ড। এয়া আমাৰ লখিমপুৰৰ দিব্য, যোনে মোক যোৱা ৰাতি আশ্ৰয় দিছিলে। তাক বিদায় লৈ পেলাই এতিয়া আগবাঢ়িছোঁ। মই যেতিয়াই এনেকুৱা ভিতৰৰ জেগাবোৰত যাব ওলাওঁ, তাৰে আগতে এটা ষ্টৰী দি থৈ দিওঁ যে মই আজি ক'ত গৈ আছোঁ। কাৰণ মই বহুত ভিতৰত যাব ওলাইছোঁ, প্ৰায় 70 কিলোমিটাৰমান ভিতৰত। আৰু এনেকুৱা ভিতৰুৱা জেগাত যদি ভুলতে মই মিচিং হৈ যাওঁ, যাতে মোক বিচাৰি পায়, তাৰ কাৰণে এটা আপডেট দি ৰাখোঁ। Hi, hello. I'm Saita. From my youth culture West. Culture West? Yeah. You are local from here? Yeah. Oh, nice to meet you. Nice to meet you. আপোনালোকৰ বহুতে সোধে যে তোমাৰ লগত কোনোবা যায় নেকি, তোমাৰ কেমেৰাটো কোনে ধৰি দিয়ে। চাংটেৰ লগত চিনাকি হ'লোঁ যে, চাংটেকে কৈছিলোঁ যে কেমেৰাটো ধৰি কিনে দেখুৱাই দিয়াচোন এনেকৈ। আপোন ভালেই জগত ভাল, মই এই কনচেপ্টটোক বহুত ফ'ল' কৰোঁ। অলপ আগতে চাংটেৰ লগত 5 মিনিটমান খোজকাঢ়ি ভাল বণ্ডিং এটাই বনাই লৈছিলোঁ, আৰু এইটো তাৰ ৰিৱাৰ্ড। অলপ সময় পাছত চাংটে এখন গাড়ীত আহিছে, সি কয় কাম আছে আগফালে, বহা তোমাক লৈ যাম। প্ৰথমতে 5 কিলোমিটাৰমান তাৰ গাড়ীখনত আহিলোঁ, তাৰপিছত খোজকাঢ়ি আছিলোঁ। লগতে এই যে মানুহজনে সহযোগ কৰিছে, কথা চথা বুজি নাপাওঁ, আকাৰ ইংগিতে কথা পাতিছোঁ। বেগটো বহুত ওজন যে মোৰ, আৰু আজি গৰমো দিছে, বৰ ভাগৰ লাগিছে। এনেকৈ ৰৈ থাকোঁতে পাছফালৰ পৰা আকৌ চাংটেহঁত আহিছে, আকৌ কৈছে আগফালে কিবা কাম আছে, বহা, এইবাৰ আকৌ লৈ যাম। প্ৰায় ইহঁতৰ লগত মই আজি দিনটোত 30 কিলোমিটাৰমান বাদ আহি গ'লোঁ। এইখন গাঁৱৰ নাম হৈছে টুইপাং। এয়া বহুত ভিতৰুৱা জেগা হয়, মানে একদম বৰ্ডাৰৰ ফালে। আপোনাৰ এটা দেখি এনেকুৱা লাগিব যে ইয়াতে চলি কেনেকৈ আছে ইমান ভিতৰত, মানে সকলো ফেচিলিটি এওঁলোকে পায় জানো। এই 30 কিলোমিটাৰ বাটত যে আমি খুব বেছি 2খন গাঁওহে পাইছোঁ মাজত। ইমান জংঘল আছিলে, তেওঁলোকে আগবাঢ়ি কিয় নাহিলে? ইয়াতে কিয় ঘৰ বান্ধিলে? কেনেকৈ ফেচিলিটিজ পাব গভৰ্ণমেণ্টৰ পৰা? এই প্ৰশ্নবোৰ মোৰ মনত খেলি আছে। মানুহবোৰৰ ঘৰত সোমাই পেলাই কথা পাতিবলৈ চেষ্টা কৰিছোঁ যদিও কোনো হিন্দী বা ইংৰাজী বুজিয়ে নাপায়। মাজতে মোক কোনোবাই কৈছিলে, তুমি সৰু ল'ৰা ছোৱালীবিলাক অকণমান দামী চকলেট দিব নোৱাৰানে? দিব পাৰোঁ, কিন্তু মাত্ৰ 10টা মানকহে দিব পাৰিম। কিন্তু এনেকুৱা আনিলে প্ৰায় 60-70টাক দিব পাৰোঁ। আৰু মোৰ হিচাপত আনএক্সপেক্টেডলি আপুনি ৰাস্তাত 10 টকা এটা পালে যিমান ভাল লাগে, 100 টকা এটা পালেও সিমানেই ভাল লাগে। মইতো হঠাতে অহা মানুহ ন। যিয়ে নহওক চাংটেহঁতক বিদায় দিলোঁ, আৰু চাংটে কৈছে আগফালে গাড়ী মটৰ নাপাবাই, একদম ৰেয়াৰলি পাবা। মই এনেকৈ অকলে অকলে প্ৰায় 2 ঘণ্টামান বাট খোজকাঢ়িলোঁ এই জংঘলখনৰ মাজেৰে, আৰু এক জেগাত গৈ বহিছোঁ, ভাগৰ লাগিছে। তাৰপিছত প্ৰায় 15 মিনিটমান পিছত এখন গাড়ী আহিলে, এইখন। Hi, I'm traveling. Can you give me a lift? Can you give me a lift? I'm traveling. Yes, you want? Can I come with you? Yes, which place? I'm going towards Longmasu. পজিটিভ থাকিব লাগে, ভয় কৰিব নালাগে, তেতিয়াহে এৱাৰ্ডটো পাব। এই লিফ্টটো মোৰ কাৰণে এটা এৱাৰ্ড আছিলে। এই গাড়ীখন একেবাৰে টংকলঙলৈকে গৈ আছে, আৰু এই গাড়ীখন মই নাপালে মই জীয়াই থাকিলোঁ হয় জানো? ভিডিঅ'টো চাই দেখক আগফালে, আপুনিও বুজি পাই যাব মই কিয় এনেকৈ ক'লোঁ। প্ৰায় 10-15 কিলোমিটাৰ আঁতৰতহে এখন গাঁও দেখিবলৈ পাওঁ, য'ত কেৱল 5-6টামানহে ঘৰ থাকে। ক'ৰবাত মেক্সিমাম 10টাহে দেখিবলৈ পাইছোঁ। আৰু বাকী সেই 10-15 কিলোমিটাৰৰ মাজত গোটেই জংঘল। ৰাস্তাটো প্ৰায় এনেকুৱা। এইটো ৰাস্তাৰ ৰজা বোলে অকল চুমু, যিটো দিনটোত প্ৰায় 2খনমানহে চলে। আমাৰ বাইক ৰাইডাৰ্ছখিনিয়েতো এইটো ৰাস্তাত চলাবলৈ খুব ভাল পাব, আৰু এডভেঞ্চাৰ কৰিবলৈ মন আছে যদি বাৰিষা কালত আহিব। বছ এটা ৱাৰ্ণিং, গ্ৰুপত আহিব, অকলে নাহিব, আৰু গ্ৰুপৰ এজন বাইক ঠিক কৰিব জানিব লাগিব। গুগল মেপক একেবাৰে ট্ৰাষ্ট কৰিব নোৱাৰি। আমি চুমুৰ টায়াৰ মাৰ্কছক ফ'ল' কৰি কিনেহে আগবাঢ়িছোঁ। এওঁলোকে দা কটাৰী লগত ৰাখি ক'ৰবাত বাঁহ পৰিছে, ক'ৰবাত গছ পৰিছে, য'ত পাৰিছোঁ কাটিছোঁ, য'ত পাৰিছোঁ ৰাস্তা বনাই পেলাই আমি আগবাঢ়িছোঁ। Impossible. Impossible? মই হ'লেতো কান্দি দিলোঁ হয়, ইমান দাগ পৰিছে গাড়ীখনত। ক'ত ক'ত যে আচুৰ খাচুৰ খাইছে, এইটো চাওকচোন, ইমান ডাঠকৈ দাগটো পৰিছে, মোৰ দেখি বেয়া লাগি গৈছে।
Little bit this side. Yeah. Come. আমি বহুত সময় পাছত মানুহ দেখা পাইছোঁ দেখি ভাল লাগিছে আৰু তেওঁলোকে কৈছে পুৰা নামৰ গাঁওখন আৰু বেছি দূৰ নাই এই গাঁওখন ওচৰে পাজৰে যিমান গাঁও আছে সকলোতকৈ ডাঙৰ গাঁও হয় গাঁওখন কিবা দেখি এনে লাগিছে যেনিবা এখন সাধু কথাৰ গাঁও য'ত এজোপা গছৰ তলতে সকলো কাহিনী সেইজোপা গছৰ তলতে খেল ধেমালি সেইজোপা গছৰ তলতে এখন দুখন দোকান আৰু সেইজোপাৰ তলতে গাঁওবাসীৰ ৰসাল স্মৃতিবোৰ আকৌ কৈছোঁ এই গাঁওখনৰ নাম হৈছে ফুৰা ইয়াৰ পৰা কেইবাখনো আৰু ভিতৰুৱা গাঁৱত যাব পাৰি ইভেন এফালে আৰু 10-15 কিলোমিটাৰ গৈ থাকিলেতো বাংলাদেশ পাব আৰু আনফালে ম্যানমাৰ সোমাই যাব এইটোৱে আমাৰ লাষ্ট ডেষ্টিনেশ্যন আছিলে আৰু যাবলৈ আছে অলপ সময় বিৰতিহে লৈছিলোঁ আমি মই দেখিবলৈ পাইছোঁ মিজোৰামত য'তেই নগৈছোঁ কিয় ফুটবল কিন্তু চব জেগাত চলে ইয়াৰ পিছত আমি এখন জংঘল ফালি পেলাই এটা লেক চাবলৈ আহিছোঁ এই লেকটোৰ নাম হৈছে পালাটিপু কিন্তু গুগলত চাবলৈ হ'লে পালাক লেক বুলি চাব লাগিব এই লেকটো মিজো ট্ৰাইবৰ লগত জড়িত বহুত হিষ্ট্ৰী আছে ভিডিঅ'টোৰ আৰম্ভণিতে যে মেপত চাই আছিলোঁ চাওকচোন মোৰ একো বাহনেই নাছিলে কেনেকৈ যে আহি পাই গ'লোঁ এই জেগাটোত সেইকাৰণে মই এনেকৈ ট্ৰেভেল কৰি পেলাই ভাল পাওঁ বাছ মোৰ ট্ৰেভেলিংটোত আশাহে কৰিব পাৰি কেতিয়াবা পূৰণ হয় কেতিয়াবা নহয় আৰু ভাবি থকা কথাটো যে ফুলফিল হৈ যায় তাকে ভাবি কিমান যে ভাল লাগে ৰাতিপুৱা ভাবিয়ে আছোঁ পাৰিম নে নাই কেনেকৈ নাজানো এতিয়া চাওকচোন নাওখনত বহি আছোঁ লেকটো ফুৰিবলৈকে এই লেকটো মিজোৰামৰ ডাঙৰ জংঘল এখনৰ মাজত চাৰিওফালে পাহাৰে আৱৰি ৰাখিছে এই জেগাটো আহি পাবলৈ সহজটো একেবাৰে নহয় আৰু মানুহবোৰৰ লগত কথা পাতিবলৈ বৰ অসুবিধা আপুনি যদি নিজৰ ভাষা ক'ব নোৱাৰে তেতিয়াহ'লে চাগেহে আপুনি কাৰোবাক বুজাব পাৰিব যে আপোনাক কিটো লাগে পিছে আপোনালোকক এওঁলোকৰ কথা কোৱাই নাই নহয় ইয়াৰ নাম জেকব আৰু জেকবৰ ককায়েক এওঁলোকে চাৰ্চিকৰ পৰা এটা গভৰ্ণমেণ্ট প্ৰজেক্টৰ কামত আহিছে জল জীৱন মিছন যে তাৰে কামত আহিছে মোৰ কি লটাৰী লাগিছে জানে এওঁলোকে বৰ্ডাৰৰ ওচৰৰ গাঁওবোৰত পানীৰ কিবা ইনস্পেকশ্যন কৰিবলৈ আহিছে মই তেওঁলোকক কৈছোঁ ভগৱানে চাগে আপোনালোকক পঠিয়াইছে কাৰণ ইমান ৰিম'ট লোকেশ্যনত মই বৰ্ডাৰৰ গাঁওবোৰ চাবলৈ সম্ভৱেই নহয় হয়তো এখন দুখন চাব পাৰিলোহেঁতেন মোৰ কাৰণে এইটো এটা মিৰিকল হয় আৰু তেওঁলোকেও মোৰ চকুত পেচেণ্ট দেখি পেলাই মোক কৈছে তুমি যদি বিচাৰা আমাৰ লগত ট্ৰেভেল কৰিব পাৰা উই উড লাভ টু হেল্প ইউ মানে এওঁলোকৰ লগত আৰু এটা দিন আৰু ভিতৰত গৈ পেলাই মিজোৰামখন চাব পাৰিম এখেত এজন ফৰেষ্ট ৰেঞ্জাৰ হয় আৰু এখেতে বোলে মঙলদৈত পষ্টেড আছিলে এটা টাইমত তেওঁৰ ভঙা অসমীয়া শুনি পেলাই খুব হাঁহিছোঁ এই লেকটোৰ লোকেশ্যনটো ইমানেই ভিতৰত কাৰণে খুব কমেই টুৰিষ্ট যায় এই নেদেখা সৌন্দৰ্যতাটোক আকৌ এবাৰ যে কেতিয়াবা দেখা পাম নাজানো সেইকাৰণে আকৌ এবাৰ হেঁপাহ পলাই ফুৰিছোঁ আন্ধাৰে হ'ল আৰু ইয়াৰ পৰা আমাৰ প্ৰায় টংকলং 15 কিলোমিটাৰমান বাট আছে আন্ধাৰ নহওঁতে আমি টংকলং পাই গ'লোঁ
আৰু টংকলঙৰ পৰা বেলেগ কাহিনী এটা আছে, সেইটো কাহিনী মই নেক্সট খণ্ডটোত ক'ম। আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কৰি থৈ দিব, তেতিয়াহে নেক্সট ভিডিঅ'টো আহিলে গম পাব। আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। বাই বাই। लॉन्ग मार्च में रेफ्यूजी बहुत है। लेकिन थोड़ा अलग से